নাচিবিটা আল্লাহ আচ্ছা আচ্ছা গীত মো কিবা প্ৰভাৱ আছে নেকি আপোনাৰ ইয়াত নমস্কাৰ বন্ধু বান্ধৱ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ লগতে মই এতিয়া বৰ্তমান আছোঁ উৰ্পদ বিলত তো এনেকৈ কয় বহুত সমাগম হৈছে মানুহ আজি 2023 বৰ্ষৰ যিটো মানে উৰ্পদ বিলৰ মেলা হিচাপে পালন কৰিব আজি হৈছে 24 তাৰিখ তো এনেকৈ কৰি এয়া মানুহবোৰ আৰু দোকান চোকান চব ইয়াতে তো ভিতৰত কি আছে কেনেকুৱা পৰিৱেশ হৈ আছে এইবোৰ দেখাবলৈ চেষ্টা কৰি থাকিম আপোনালোকক তো ভিতৰত সোমাই কিনে পৰিৱেশটো একদম কালাৰফুল দেখা পালোঁ তাৰপিছত এয়া এইফালে পূৰা মানে চেল্ফি ব্যস্ত হৈ আছে তাৰপিছত এইফালে এক্সিবিশ্যন আছে মানে বিভিন্ন মানে আত্মসহায়ক গোট সেইবোৰ চব মানে ইয়াত মানে ফুড কিবা কিবি খাদ্য মেলা তাৰপিছত এইফালে বাণিজ্য মেলা এইফালে এনেকুৱা কৰি পূৰা গেদাৰিং এয়া সমাবেত হৈছে সকলো ৰাইজে মই আগতে আহিছিলোঁ এইখন উৰ্পদ বিল আৰু ভিডিঅ' বনাই দেখুৱাইছিলোঁ মই আপোনালোকক তো এনেকুৱা কৰি আজি হৈছে মহামেলা মানে উৎসৱ যিটো মানে পালন কৰি আছে সেই মেলাটোকে মই অলপমান আপোনালোকক শ্বেয়াৰ কৰি আছোঁ সেইটোকে চব ফ্ৰেণ্ডছ মই ইয়াত আহি এনেকুৱা ভাল লাগিছে আজি এনেকুৱা গেদাৰিং হৈ আছে আৰু ইয়াতে মই এইখন মেলাত আহি আজি আমাৰ আমাৰ যিটো মানে ৰাভা এলবামৰ জনপ্ৰিয় অভিনেতাক মই লগ পালোঁ আমাৰ সিদ্ধাৰ্থ দা তাৰপিছত কেনেকুৱা লাগিল এইখন আজি মেলাত আহি ওচৰতে থাকোঁ হয় সদায় আহি থাকোঁ মেলাত ইমান মানুহ আহিছে ভাল লাগিছে নিউ ইয়াৰৰ পৰাই ইয়াত বহুত মানুহ সমাগম হৈ আছে আৰু পিকনিকৰ কাৰণেও বহুত মানুহ আহিছে আৰু আহি আছে সদায় সন্ধিয়া মই লগৰবিলাকৰ লগত আহিও থাকোঁ আৰু মই যিহেতু ইয়াতে থাকোঁ ওচৰতে তো আহিলে অনুভৱ কৰিব পাৰিব যে বহুত ভাল লাগে কিবা প্ৰভাৱ আছে নেকি আপোনাৰ ইয়াত মোৰ ইয়াত নাই মেলা চাব ইয়াত আহে কিছুমানৰ চামৰা বদলি হৈ গৈছে বোলে চামৰা কিয় বদলি হৈছে চামৰা হৈছে মানে দিনত কিবা হৈছে দেখো মানে বহুত চামৰা সলনি হৈ গৈছে ইয়াৰ চামৰাটো সব সময় সলনি হয় लोग बेइज्जती करते रहते हैं দিল্লী চেঞ্জ মানে ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে জানে ইয়াৰ চেনেলটো মানে কৈ দিব আপুনিও কৈ দিব আৰ জি পিনা দেখাই দিম আপোনালোকে এয়া উৰ্পদ বিলৰ দৃশ্য মজা এয়া ডাঙৰ কেমেৰা লৈ আহিছে আমাৰ দাদাহঁতে এয়া কি চেনেল আছিল দাদা আপোনালোকৰ প্ৰাগনিউজ ন ধন্যবাদ থাকিল ধন্যবাদ দাদা আপোনালোকক ধন্যবাদ দিলোঁ এয়া প্ৰাগ নিউজ আহি গৈছে আৰু কিবা নিউজ আহিব পাৰে অলপমান পিছতে আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণলৈকে চাই থাকিব ইয়াত মানে চেল্ফ গ্ৰুপ কেইটাক মানে খেল কৰি আছে খেল দেখুৱাই আছে মানে চকু বান্ধি এইখন বস্তু লাঠি দি কোবাব দেই চাই থাকিব বাইদেউ আগবাঢ়িছে গৈ আছে মানে লাঠি দি মাৰিব লাগিছিলে কিন্তু নামাৰাকৈ ডাইৰেক্ট মানে ভৰি দিয়ে খুন্দা খুৰি দিছে আমাৰ বাইদেউ এই বাইদেউজনী 1 নম্বৰত একদম ডাইৰেক্ট মাৰিব পাৰিছে এয়া বাইদেউ আপোনাৰ নামটো কৈ দিব বিলৱালা ৰাভা গাঁও নদিয়াপাৰা ন ধন্যবাদ নদিয়াপাৰা ৰাভা মহিলা ডাইৰেক্ট মাৰিব পাৰিছে এয়া বাইদেউজনী চকুৰে দেখিছে নেকি এয়া হৈছে গাৰো সম্প্ৰদায়ৰ লোকৰ এজনে গাভৰুৱে এয়া একেবাৰে কোবাই মাৰি একদম ভাঙাই দিছে এয়া পুৰা ফাটি গ'ল চব ফাটি গৈছে এয়া এনেকৈ তামাম আচ্ছা খেল খেলি কেনেকৈ লাগিছে ভাল লাগিছে আপুনি কইনা কৰি দিয়া ক'ৰপৰা গৈ পালে এইজন বাইদেৱে অভাৰকে মাৰি দিছে এয়া
এইটো হৈছে উৰপদ বিল ইক' টুৰিজিম পাৰ্ক হয় ইয়াত মানে চেলফি কৰা যায় মানে বিভিন্ন মানুহজনে ইয়াত মানে চেলফি উঠি আছে এয়া এনেকৈ ধুনীয়াকৈ চেলফি উঠিব পাৰে ইয়াত সজাই থৈছে ধুনীয়াকৈ আমাৰ তাৰ পৰা এজন আমাৰ ভাইটি আহিছে ইয়াত মানে চানা বিক্ৰী কৰিব কাৰণে কেনেকুৱা বিক্ৰী পাতি ভাল না তো ঠিক আছে এনেকুৱা কৰে তাৰপিছত আমাৰ দাদা আছে প্ৰশাসন আপোনাৰ কোনটো থানাৰ পৰা আগিয়া থানাৰ পৰা না তাৰপিছত কেনেকুৱা ফিলিং হৈ আছে ইয়াত ভালেই আছে ন পৰিৱেশটো ধুনীয়া সেইটো কাৰণে হয় ঠিক আছে আৰু এই আজিৰ মেলাটো হৈছে যিটো মানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা উদ্যোগতে এইখন বালিজানা যিটো মানে ব্লক হয় বালিজানা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত সিহঁতে মানে আজি মেলাখন অনুষ্ঠিত কৰা হৈছে এয়া হৈছে আমাৰ গাৰো সম্প্ৰদায়ৰ লোকসকলে ইয়াৰ ভণ্টিসকলে পূৰা মানে মূৰত কি কয় এইটো মুৰ্গী যিটো পাখি হয় সেইবোৰ লৈ এনেকৈ মানে ড্ৰেছ সজাই থৈছে নিশ্চয় কিবা প্ৰদৰ্শন কৰিব চাগে ওৱান গেলা নাচং মাইবা চগেন ওৱান গেলা ইনো চগেন নাম নাই আচ্ছা গীত মোৰ আচ্ছা দে তো ইয়াতে সিহঁতে মানে গীত মানে পৰিৱেশন কৰিব তো এনেকুৱা কৰি সাজু হৈছে আমাৰ এয়া গাৰো ভণ্টিসকলে ইফালে লগ পাই গ'লো আমাৰ বৌক এয়া আমাৰ তাৰে এইটো বৌটো তাৰপিছত এয়া ভণ্টি ডাঙৰে হৈ গ'ল খবৰ ক ইয়াত আহি কেনেকুৱা লাগিছে কিমান ভাল একদম বঢ়িয়াকৈ ড্ৰেছ পিন্ধি আহিছে মজা ৰাজবংশী ড্ৰেছ তাৰপিছত যাব ভণ্টি নাচিব না নাচিব আচ্ছা বিহু নাচিব আমাৰ ভণ্টিয়ে আৰে আইতা ভাল আইতা ভাল না চব ফেনসকল সকলোৱে মানে উৰপদ বিলৰ যিটো মানে দৃশ্যকেইটা দেখুৱাই থাকে কিন্তু এই গেটটো মানে শ্বেয়াৰ কৰাই নহয় বহুত মানে বহুতৰে ব্লগ মই চাইছোঁ আৰু ভিডিঅ'কেইটা চাইছোঁ কিন্তু এই দেখাই নাপায় কিন্তু মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ এয়া ধুনীয়াকৈ যিটো ৰাভাসকলৰ একদম নাচিৰি বা তাৰপিছত এইফালে ৱেলকাম আৰু ওপৰত আছে যিটো মানে লগৰ চেম্বল আছে ঢাল তৰোৱাল তাৰপিছত ৰাভা আঞ্চা তো এনেকুৱা কৰি ধুনীয়াকৈ সজাই থৈছে এয়া